হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? তো আজি ব্লগটো ষ্টাৰ্ট কৰোঁ পিংকাবাই ৰুমৰ পৰা। জিংকুদাহঁতৰ মুখত আছে তামোল খালোঁ আহি। এতিয়া আমাৰ পিংকাবাই ইপিনে আছে কিটচেন। এইটো চাওক, হাঁহৰ মাংস এতিয়া গৰম দিছে। পিংকাবাই ভালকৈ বনাবি না? হা, একদম ধুনীয়া বনা একদম। আজি এই হাঁহৰ মাংসটো বহুত কথা আছে মানে। আজি আনিব লাগিছিল গাহৰি মাংস নাপালোঁ। তাৰপিছত তাই কিবাহৰ পৰা আহিল, কাম কৰে ন, কামৰ পৰা আহি মাত্ৰ এইমাত্ৰ অলপ আগত আহি পালোঁ। এতিয়া বাজিলে 9:20। আমি আহি পালোঁ 9টা বজাত ৰুমত আহিলোঁ। তাৰপিছত কেছটো ইণ্টাৰেষ্টিং কথা এটা আছে মানে। আমি ল'ব গৈছিলোঁ গাহৰি মাংস নাপালোঁ। 7টা বজাত মই আহিছিলোঁ ইয়াত টাউনত। তাৰপিছত গাহৰি মাংস নাপালোঁ। তাৰপিছত মই পিংকাবাক ক'লোঁ যে কিবা ব্ৰইলাৰ মাংস লৈ যাওঁ, দামো কম পৰিব। এইজনে ক'লে নালাগে, আনিব নালাগে, আমি গাহৰি মাংস বিচাৰিব যাম তাই আৰু এনেকৈ ক'লে। তাৰপিছত ওলাওঁতে বহুত ৰাতি হৈ গ'ল। তো এট লাষ্ট উপায় নাপায় লাষ্ট মাংস এইটো আছিল হাঁহৰ মাংস দোকানত, সেইটোৱে লৈ আহিলোঁ। বেছি মাথা গৰম, 300 টকা আগত নাথাকিছি। এতিয়া বনাই আছে এইটো একদম। এইখিনি চাওক, আধা কেজি একদম ফ্ৰেছ হাঁহৰ মাংস। ইয়াত আদা নহৰু আলু মজাকে খাম আৰু। জিংকুদা আহিব, দাদা জেঠীৰ ল'ৰা আহিবহি বিহু চাব বুলি, বিহু চাই পিনে আহিব মজাকে। তাৰপিছত আমি যাব পাৰোঁ বিহু চাব, ঠিক নাই, বিহু আছে মানে ওচৰতে, চাই থাকিব, দেখাই থাকিম। এতিয়া গোটেই মানে যে হোম টুৰ একদম মানে ৰুম টুৰ এইটো বেলেগ একো ব্লগ নহয়। এই চাওক একদম আৰু এটা ইণ্টাৰেষ্টিং কথা কি জানেনে? মই ডিম্পুদাক মেছেজ এটা দিছিলোঁ, দেখাই দিম। এইটো ৰেচপন্স নাপালোঁ আজিলৈকে। মানে ৰেচপন্স নাপালোঁ মানে কি, এনেই দিছিলোঁ আৰু চাব, এইটো মই দেখাই দিম, ইয়াত এডিট কৰি লগাই দিম। কি মেছেজ দিছিলোঁ মই? ডিম্পুদা প্লিজ, কৈছোঁ প্লিজ, নতুন হয় ইউটিউবাৰ, নতুন অসমৰে হয়, প্লিজ ভিডিঅ' চাব, পাৰিলে এটা ভিডিঅ' একেলগে বনাম, প্লিজ, আই ৰিকুৱেষ্ট। এইটো চাওক, এইটো মেছেজ দিছিলোঁ মই ডিম্পুদাক, চোৱাই নাই। ইমান গৰম আজি, বহুত গৰম। পানী খাওঁ ৰ'ব। নাহি খায় বহুত আছে বে। নাজানো জিঅ' নেটটো কি হৈছে, ৰাতিপুৱাৰ পৰা জিঅ' নেটটো নাই। নামতে টাৱাৰ নেটৱৰ্ক কেইডাল নামতে আছে এনেই, মানে 5টা কিন্তু 5টাতে আছে, নেটৱৰ্ক নাপায়। হোৱাটছএপ কাম নকৰে আজি মোৰ, কিয় নাজানো মই। কি যে হ'ব, মাথাটো ফুটি আছে মানে। আটা মাজি চাটাকলি। এইবাৰ হ'লো মই চেফ, মই খানা বনোৱাত বহুত এক্সপাৰ্ট মানে, আপুনি গম পায় নাই? বহুত বেছি এক্সপাৰ্ট মই। গোটেইখিনি মই বনাইছো ৰাইচ। এই মানে ওপৰতে আহি মানে লাৰি চাৰি দিছে আৰু আই ক'ব নে কেইদিত গছ তুমি বুলি। সব মই বনাই আছো। এইটো সব মই কৰিছো, ই জাষ্ট মানে লাৰি আছে। এইটো মোৰ ৰেচিপি হয়। তোৰ ৰেচিপি হয়, এইটো মোৰ ৰেচিপি হয়। আহিব আপোনাৰ আমাৰ ঘৰত, মই বনাই খুৱাম হাঁহৰ মাংস। একদম চাওক, কালাৰটো চাওক কি ধুনীয়া কালাৰ। কালাৰটো মই বনাইছো, তোৰ ব্ৰতে কেইদিত লৈ লাভ নাই দে। মই হলো চেফ। তই চেফ। মই এইটোৰ পিছত ব্লগিং চেনেলৰ পিছত মই এটা কুকিং চেনেল খুলিম, তাত মই হাঁহৰ মাংস বনাম, গম পায় নাই? ৰাইজ, ইয়ে যদি হাঁহৰ মাংস বনাই না আপোনালোকে প্লিজ নাখাব, নহ'লে মৰি যাব দেই। গাইজ, আজি মই যিটো মাংস বনাই আছো, যদি এইটো মাংস আপোনালোকে খাব পাৰিলে মোৰ মনটো বহুত ভাল লাগিলে, গম পায় নাই? এইটোৰ কাৰণে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মোক যদি ছাবস্ক্ৰাইব কৰি দিয়ে, তেতিয়া মই আপোনাক বনাই ঘৰত পাৰ্চেল কৰি পঠিয়াম। টেনশ্যন নল'ব, মোক অকল ছাবস্ক্ৰাইবাৰ লাগে, প্লিজ, লাভ ইউ। চাওক, আপোনালোকে কালাৰ দেখিছে নাই? কালাৰটো চাওক, এই কালাৰটো চাওক, এইটো ভাবক, এইটো এই মাংসটো আপোনাৰ মুখত সোমাইছে, কি মজা লাগিব, হয় নাই কওক? একদম। এইজনে মোৰ হেল্পাৰ। মেইন চেফটো মই। মোৰ টুপি ধৰাই অকল, মোৰ টুপিটো থাকিলে ভাল আছিল, টুপি থাকিলে আপোনাৰ গম পালে।
গাইজ এটা কথা মনত ৰাখিব, দিছ ইজ ন আল্টু ফাল্টু ব্লগ, দিছ ইজ অনলি জমনি ব্লগ। খাই থাকিব মজাকে, স্কিপ নকৰাকৈ চাব, জমনি ব্লগ হয়তো, গম পায় নাই? চাওঁ ৰ'ব মাংসটো হ'লনে নাই, মাংসটো হ'লনে নাই, ফ্ৰাই মাংসৰ মজাটো বেলেগ হয়নে নাই কওক, হয়নে নাই কওক। হৈছে আমি কামে একদম ফ্ৰাই মাংস খাম আজি, মাংস ধুনীয়াকে খাম। কি খবৰ আপোনালোকৰ? ভালে আছে চবে? ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব। মোৰ ভিডিঅ'বোৰ চাব, ভাল লাগে মোৰ, মনটো বহুত ভাল লাগে মোৰ। প্লিজ চাব, প্লিজ প্লিজ প্লিজ। চাওক এইপিনে মোৰ হেল্পাৰে মাংস ওলাই আনিলে, ফ্ৰাই মাংস দেখা দেখা। হেল্পাৰ যা থৈ দে, যা ভালকে যা, ভালকে থবি যা। হেল্পাৰ ভালকে একদম ভালকে, আৰু মাংস ওলা, আৰু মাংস ওলা, আৰু ওলা, আৰু ওলা, 2 পিচ আৰু ওলা। হেল্পাৰ লাগিব, 2 পিচ ওলা, 2 পিচ ওলা, মই নিজে ওলাম। হেল্পাৰ মোৰ কথা নুশুনিলে কিন্তু ৰেষ্টিকেট কৰি দিম, যা। ওলা 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 ওলা, য়েছ গুড গাৰ্ল, ওলা একদম। নহ'লে একদম খালাচ, মোৰ কথা শুনিলে প্ৰমোশ্যন কৰি দিম, প্ৰমোশ্যন। নহ'লে ডাইৰেক্ট য়েছ চি। হয় হয় হয়, ভাত মেইন। এতিয়া মাংসৰে ভাতটো মাৰোঁ, এই আমাৰ টেপেৰি ৰাক্ষস। বাই বাই, গুড নাইট।